এইকেইটা এতিয়া পঢ়িব লাগে নে তহঁতৰ যুদ্ধ কৰিব লাগে হা ঐ এইকেইটা এছাৰি এডাল নাই ক'ত তহঁতি পঢ়িব লাগে নে এতিয়া যুদ্ধ কৰিব লাগে হা মোৰতো খাবলৈ আহিলে ৰাতিপুৱাই ঐ যা ভিতৰলৈ যা কিতাপ পঢ় যা ডাঙৰ মইনা কি হলো মা বাপেৰ ক'লৈ গ'ল পানীৰ আমি এইবোৰ নেদেখে নেকি ওলাই গ'ল চাগে কি হে হৰি এই ব্ৰহ্ম পুৱাতে মুখ নোধোৱাকে ওলাই গ'লেই কি যে হ'ব নহয় মোৰ একদম মাথাটো গৰম কৰিছে আৰু দেই কি কৰোঁ অন্য মানুহে ৰাতিপুৱাই ধূপ ধূনা হাতত লৈ গোসাঁই ঘৰলৈ যায় আমাৰ হাতত মদৰ বটল লৈ সেই গেলাসোপা গিলিবলৈ ঘাটিলৈ দৌৰিছে হেৰৌ এই বাপেৰে পুৱাই মোৰ মূৰত চৌকাটো পাতি জুইকুৰা জ্বলাই থৈ গৈছে তহঁতে আকৌ মোৰ মূৰটো খাবলৈ আহিছ হা মোৰ মূৰটো খাবলৈ আহিছ ঐ পালে খাবি নেপালে নাই যা ভিতৰলৈ যা ভিতৰলৈ যা চব শেষ কৰি দিছে মোৰ মাথা চাথা গৰম কৰি দিছে গোটেইখনে খাই অ বৌ কি হৈছেনো ৰাতিপুৱাই ইমান হুলস্থুল যে হেৰৌ আইজনী এই আমাৰ ঘৰত ৰাতিপুৱা গধূলি বুলিবলৈ কোনো কথা নাই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি সেই হোৱালৈকে একেই দ্বন্দ্ব হাই কাজিয়া পেচাল জানো পাই কি যে হ'ব মই হ'ব লাগিছিলে ঐ হতশ্ৰী হোৱাহঁত তহঁতক মই তহঁতক দিলোগে আৰু ইমান উৎপাত কিহৰ তহঁতে গোটেইখনে মোৰ মূৰটো খাবলৈ আহিলি হা মোৰ মূৰটো খাবলৈ আহিছ ঐ আহিলি কি হ'ল তোৰ মুখত দেখোন মাতেই নাই চাহ সদানন্দ কেলেই কিল হয় এই সোপা নিগিলিলে তোৰ সমান দেখোন ভাল মানুহ গাঁওখনতে নাই কেলে ধ্বংস কৰিছ ঘৰখন নিজৰ লগতে গোটেই পৰিয়ালটো ধ্বংস কৰিছ তই মাষ্টৰ আছে নে মাষ্টৰ আছে ভালে আছে আছো ঘৰ পৰা আহিলে বোলো হেৰা এই দত্ত আহিছে কিহৰ আলোচনা কৰিব হে যোৱাকালি ইহঁতৰ ঘৰলৈ গৈছে ইহঁতৰ সেই ল'ৰা ছোৱালী কেইটা মানুহজনী সেই বাপেকটো তোৰ অৱস্থা দেখি মনটো বৰ বেয়া লাগে তাকেহে তাক মাতি আনি বোলো অকণমান বুজাইছো একো লাভ নাই বুজিছে মাষ্টৰ ভাল কথাবিলাক ইহঁতৰ এখন কাণেৰে শুনে আৰু ইখন কাণেৰে উলিয়াই দিয়ে একো লাভ নাই অকণমান এইবিলাক খাবলৈ হেৰা এটা কাম কৰিবাচোন পাছফালৰ বাৰাণ্ডাৰ মুনাফতে আম কেইটামানে চব্জি কেইটামান ইয়াত দি ল'ৰা ছোৱালী কেইটাই খাব পাৰিব শুনচোন অলপ ভাল হ'বলৈ যত্ন কৰ ময়ো সেই তাকে কৈছো অলপ ভাল হ'বলৈ চেষ্টা কৰচোন তই চাচোন তোৰ ওপৰতে গোটেই ঘৰখন তোৰ ওপৰতে গোটেই পৰিয়ালটো তই বাৰু ভাল হ'বলৈ কিয় চেষ্টা নকৰ এইবোৰ খাবলৈ এৰ ভাল হবি দেই
হেৰ হৰান্দ বেপাৰী হ'লেও কথা এষাৰ কওঁ ল'ৰা ছোৱালীকেইটা পেটৰ ভাত মাৰি মদ খোৱাটো হ'লে মই ভাল পোৱা নাই ৰাতিপুৱাই মাষ্টৰ আৰু মণ্ডলে বাই পঠাইছে মাথা চাথা গৰম কৰি আহিছোঁ আকৌ নীতি শিক্ষা দিবলৈ নাহিবি দেই ভাই নীতি শিক্ষা দিবলৈ নাহিবি কৰিছোঁ সিহঁতৰ বাপেকৰ পইচাই মদ খাইছো নেকি দস্তুমত নিজৰ পইচা খাইছো দস্তুমত ইয়াত কাৰ আৰু মাত নাই চবেই ফিৰতে নীতি শিক্ষা দিয়ে বে ধৰো মদ খাবলৈ কোনোবাই আজিলৈকে টকা দি পাইছে নি ঐ কালি মন চমাই মোক এনেকুৱা দম দিলে বে ধৈৰ্য ধৰি এই মালটো কম খাই আছিলোঁ বোলে নহ'লে ফালি পেলালে মই একদম কি ককাই দম দিছে তোক দম দিছে দিছে 10 টনত দিছে ওলাবি আজি আৰু হয় মই কুচিয়া 1 কেজি চাউলত কিমান দাম মদ পায় মোৰ আগত চাউল কেজি লগত মাছৰ মূলাটো দি উঠ বুলিছে না উঠ নাই বুলি ভাবিছিলো চিকে দেখোন পৰহি বেংকত সোমাইছিল আজি তোৰ বেংকত সোমাইছিল মালে বদল পইচা লৈ যা পিছত খা নমৰিবি হ'লে ভালকে খা নেকি মোৰ ঘৰৰ বটল ঘৰৰ মাতে নাই তেতিয়াহ'লে এপেক লগাই নাই এইটো বাহিৰতে খাই দিব মন চমা কৰে তোক ড্ৰম দিছেতো মন চমা ফালি দি মোক ধৰি দিছো পাৰিম যা 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 বেছি হৈছে কিন্তু লাহে লাহে মদ খাইছো পাইছো নি আজি ফালি পেলাম বুলি বেছি নহয় বল আজি মই নহয় ফালি চিটা চিট কৰি দিম বন্ধু ৰম ৰে ককাইক জম দি ক'লা ককাইক মাল খাই মদ খাই উৎপাত কৰিছ নি কোন এইকেইটা কোন ইয়াত উৎপাত কৰিবলৈ আহিছ কোন বমি কৰ মূৰত বমি কৰ ইয়াত অকণমান ফু পেলা তোৰ হাত দি ভাঙি গুড়া গুড়ি কৰি দিম সাৰ বিচাৰি নাপাবি পেলা ইয়াত অকণমান বমি কৰ পাতি থু অকণ উলিয়া
হাতী ভাঙি দিম মালৰ নিচাকে কৈ পালোঁ দেই একদম দুটাই নধৰিব হেৰি বৈৰে লৈছোঁ কথা ক'বলৈ আহিছোঁ মদ খাই হুলস্থ কৰিবলৈ জেগা পোৱা নাই এই কোৱাটো ইমান খং নকৰিছে মানে মাল খাইছোঁ ন বাদ দিয়কচোন অ' বোপাই তই যাগে যা তই ঘৰলৈ যাগে মানুহ চিনি পোৱা নাই তই কোৱাটো বেয়া চেঙা পৰে একদম ভৰিৰে লৈছোঁ হ'ব তই যা বল বড়ো তই যা তই একদম বেয়া নকৰি বড়ো ভৰি তই যা বল বৰ বেয়াকে ফচাই দিছে এই বন্ধুকেইটা দম দিবলৈ লগাই পিনি ক'ত ওলাই দিলে বে এই চালা বন্ধু চি পাই গৈছোঁ কিন্তু দেই এনেকে ফচাই আনি গুচি যাব নোৱাৰে আৰু বোলো অ' কোৱাইদেউ এই বুৰঞ্জীত নাম লিখিবলগীয়াটো আছেনে বাৰু ঘৰত অ' বোৱাৰী কোননো সেইটো চাচোন নিপেন এই ঔষধ এপালি নিম বুলি আহিছোঁ বোলো আপোনালোকৰ সেই বুৰঞ্জীত নাম উঠিবলগীয়াটো আছেনে নাই ওলাই গ'ল নেকি এই বোৱাৰীজনী গাত কোনো দুখ নাই সেই ঘৰে তাৰ ঘৰে দিন হাজিৰা কৰি এই ঘৰখন চলোৱাৰ উপৰিও এই ল'ৰা ছোৱালীকেইটাক পঢ়ুৱাই শুনোৱাই মানুহ কৰাৰ সপোন দেখিছে যত মানে কুলাংগাৰ মোৰ এইটো মানুহজনী মাৰিব লাগেনে অৱস্থাটো কি হৈছে মানুহজনী অৱস্থা হয় দেই ৰাইজ আমি এনেকৈ নীৰৱ হৈ থাকিলে নহ'ব নহ'লে গাঁওখনৰ নতুন চাম সকলো লাহে লাহে শেষ হৈ যাব গতিকে আমি ইয়াৰ ওপৰত উচিত ব্যৱস্থা লোৱা উচিত নহ'লে ৰাইজ কাম এটা কৰক গাঁৱৰ গোটেই মদাহীকেইটাক একেলগতে নামঘৰত 3 দিনমানৰ কাৰণে বান্ধি চোৱা যাওক নাই এনে কৰিব নোৱাৰি আইনখন হাতত তুলি ল'ব নোৱাৰি নহয় ৰাইজ আমি এনেকৈ চাই থাকিলে নহ'ব আমাৰ মহিলা সমিতিয়ে বিচাৰ ল'ব লাগিব এনেকৈ থাকিলে নহ'ব শুনক ৰাইজ মই এটা কথা কৈছোঁ এই মদাহীকেইটাক বুজাই একো লাভ নাই সিহঁতক আৰু বুজাই একো লাভ নহ'ব গতিকে মই এটা কথা ভাবিছোঁ আমি অসম চৰকাৰে যি এতিয়া মদ নিবাৰণৰ আঁচনি লৈছে আমি এটা সুন্দৰ আঁচনি লৈছোঁ গতিকে আমি এই মদাহীকেইটাক নিৰাময় কৰিবৰ কাৰণে আমি গাঁওখনৰ কাৰ ঘৰত মদ বনাই সেই কেইঘৰৰ এটা তালিকা প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ ডেকাহঁতক এটা দায়িত্ব আৰু সেই তালিকাখন আমি চৰকাৰৰ ঘৰলৈ দি আমি আমাৰ এই অঞ্চলটোক বচাওঁ আৰু চৰকাৰকো সহায় কৰোঁ সিদ্ধান্তকে আপোনালোকে লওক তেতিয়াহ'লে ৰাইজ এইটো এটা আজি সিদ্ধান্তই হ'ল আমাৰ ঘৰত দেখোন বহুত মানুহ কিবা হৈছে নেকি কাৰোবাৰ
কোনোবা মৰিল লাগিব মই মালিকটোৱে গম নাপাওঁ কোনোবা মৰিল নেকি মৰিল নেকি মোকে বৰুৱাক নধৰ কিয় হেৰা শুনিছানে বোলো শুনিছানে তামোল এখন খাই লওক শুনাচোন মোৰ চোলাটো লৈ আহা এইটো লওক ক'ৰবালৈ যাব নেকি মাষ্টৰে কালি কাম অলপ আছে বুলি মাতি পঠাইছে তাকে কামখিনি কৰি আহোঁ আহোঁতে অকণমান দেৰি হ'বও পাৰে বাহিৰে বাহিৰে বজাৰকেইটা কৰি লৈ আহে হওক তেওঁ ঈশ্বৰে যে মানুহজন ভাল কৰিলে মোৰ সেয়াই হওক